মই কাইলৈ আকৌ চাকৰি বাহিৰলৈ যাব লাগিব। নাজানো সফল হ'ব পাৰিমেই নে নোৱাৰিমেই। কিয় নোৱাৰিবা? চেষ্টা কৰি যোৱাচোন, এদিন নহয় এদিন সফল হবাই। মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। কিমাননো আৰু পৰীক্ষা কৰি থাকিম? পৰীক্ষা দি দি আমনি লাগিছে আৰু। মই দেখিছো নহয়, তুমি চাকৰিৰ নামত কিমান কষ্ট কৰি আছা। দিন ৰাত একাকাৰ কৰি দিছা। খাবলৈ পাহৰি গৈছা, শুবলৈ পাহৰি গৈছা। চাবা, তোমাৰ এই কষ্ট অথলে নাযায়। চাওচোন কি হয়। মইতো চাকৰি আশা বাদেই দিছিলো, কিন্তু তোমাৰ উৎসাহ আৰু অনুপ্ৰেৰণাৰ বাবে আজি এইখিনি নতুনকৈ চাকৰিৰ বাবে মই আকৌ থাপলি মেলিবলৈ সক্ষম হৈছো। বাহিৰলৈ গৈ মোক আৰু পাহৰি নাযাবা। দেখিছো নহয় বহুতকে চাকৰি কৰিবলৈ গৈ তাত নতুনকৈ ঘৰ সংসাৰ সাজি আপোনজনক, প্ৰেমিকাক আৰু আপোন মানুহক পাহৰি যায়। তুমি মোক কি তেনেকুৱা ল'ৰা বুলি ভাবিছা নেকি? আৰু এইবোৰ চিনেমাতহে হয়, ৰিয়েল লাইফত নহয়ও পাগলী। হলেও মোৰ কিবা এটা ভয় লাগে জানোচা, তুমি মোক পাহৰি যোৱা। তোমাৰ কি মোৰ ওপৰত সিমানখিনিও বিশ্বাস নাই নেকি? বিশ্বাস আছে, কিন্তু কি? ভয় লাগে। মানুহৰ মনটোতো সলনি হৈ যাবলৈ বেছি সময় নালাগে। এইবোৰ বাদ দিয়া। তোমাৰ মনত আছেনে মৃগাংক, আমাৰ প্ৰথম চিনাকি যে এইখিনি ঠাইতে হৈছিল? এইখিনি ঠাই আমাৰ দুয়োৰে বাবে কিমান প্ৰিয় নহয়নে বাৰু? ইয়াত সকলো কথা খুলি কব পাৰি। ইয়াত নদী আছে, গছ গছনি আছে, আমাক যেন আমনি কৰিবলৈ কোনোৱে নাই। ইয়াত যে আমি কিমান মধুৰ সময় পাৰ কৰিছো, সকলো সুখ দুখৰ কথা ইয়াতেই পাতিছো। ইয়াত আমনি কৰিবলৈ কোনোৱে নাই, কেৱল মৃগাংক আৰু তৃষ্ণা, মৃগতৃষ্ণা। আই লাভ ইউ মৃগাংক। লাভ ইউ টু তৃষ্ণা। তৃষ্ণা, মই যাওঁগৈ দিয়া। বাছখন আহি কিজানি চকত ৰৈয়ে আছে। তৃষ্ণা, এইবাৰ যদি মই চাকৰিটো নাপাওঁ, তেনেহলে মই আৰু চাকৰিৰ বাবে চেষ্টা নকৰো। আৰু তুমিও মোক জোৰ নকৰিবা, বুজিছা? তোমাক জোৰ কৰিবলগীয়া মোৰ একো নাই। তুমি হৈছা ধনী ঘৰৰ ল'ৰা। চাকৰি নকৰিলেও তুমি চলিব পাৰিবা, যিহেতু তোমাৰ দেউতাৰ অজস্ৰ সম্পত্তি আছে। ৰবা তৃষ্ণা, এইবোৰ কথা তুমি নকবা। এইবোৰ সম্পত্তি মোৰ নহয়, মোৰ দেউতাৰহে। দেউতাই আজি মোক ভাল পাই আছে, মোক দি আছে। যদি কাইলৈ বেয়া পোৱা হৈ যায়, তেতিয়াতো নিদিবও পাৰে। সকলো সম্পত্তিটো দাদাৰ নামতো লিখি দিব পাৰে। আৰু মই একো এটা নকৰাকৈ তোমাক নিজৰ কৰি ল'ব নোৱাৰো। সেইবাবেতো মই তোমাক ইমান দিনে জোৰ কৰি আছিলো। কিন্তু তোমাৰ এই কষ্টবোৰ দেখা পালে মোৰ বাছ আহি পালেই। তুমি কি এতিয়া মোক কান্দি কান্দি বিদায় দিবা নেকি? মই যাওঁগৈ তৃষ্ণা। তুমি ভালকৈ থাকিবা। তুমি ভালকৈ থাকিবা। বা, তই ইয়াত কিয় ৰখি আছ? ইমান সময় হ'ল, মই তোক বিচাৰি আছিলো। মনটো বেয়া লাগি আছিল ভণ্টি। তাতে আৰু মোবাইলটোতো ৰিচাৰ্জ নাই। সেইবাবে সি কিজানি আহে তালৈকে বাট চাই আছিলো। তাতে আকৌ সি বাহিৰলৈ যোৱাৰ পৰা আজিলৈকে ফোন এটাও কৰা নাই। হ'ব দে, মন বেয়া কৰিব নালাগে। সি কিজানি সময়ে পোৱা নাই, নহ'লে আৰু তোক ফোন নকৰাকৈ থাকেনে? ব'ল এতিয়া ভাত খাই আহো। তই নথকা বাবে ময়ে ভাত আঞ্জাখিনি বনালো। আহ। হেল্ল' তৃষ্ণা, মোৰ চাকৰিটো হৈ গ'ল নহয়, আৰু মই ঘৰ আহি পালো। কাইলৈ লগ হ'ম দিয়া আগৰ ঠাইত।
আছে। হ'ব দিয়া, কেইটা বজাত যাম? 10টাতকৈ দেৰি নকৰিবা। ঠিক আছে দিয়া, মই যাম। কি হৈছে? কি হৈছে এইবোৰ? মই এইবোৰ চাই থাকিব নোৱাৰো। জ্বলি যোৱা মুখৰ ছোৱালী এজনী। মৃগাংক! মৃগাংক! মই নথকাত তুমি এইবোৰ কাৰ লগত কি কৈছা? ক'ত এইবোৰ দাগ লগালা? মৃগাংক, মোক চম্ভালি কথা কবা। মই কেৱল তোমাকেই ভাল পাওঁ। এতিয়া তুমি মোক ভাল পাই লাভ নাই তৃষ্ণা। তোমালোক হৈছা নিম্ন শ্ৰেণীৰ লোক, তাতে আৰু তোমাৰ এই জ্বলি যোৱা চেহেৰাটো। মোৰ ঘৰৰ মানুহে, মোৰ দেউতাই কেতিয়াও মাতি নহব। আৰে সমাজে কি কব? মানুহে হাঁহিব। জ্বলি যোৱা মুখৰ ছোৱালী এজনীক লৈ পেলাই মই কেনেকৈ শান্তিত থাকিম? মই বিয়া পাতিব নোৱাৰো আৰু। তুমি যেতিয়া বেকাৰ আছিলা তেতিয়া সমাজৰ মানুহৰ পৰা ময়ো বহুত কথা শুনিছিলো, কিন্তু মই শুনা নাছিলো। কাৰণ সমাজৰ মানুহে তোমাক নোখোৱাই, তুমি নিজেই খাব লাগিব। আৰু তোমাৰ বাবে মই বহুত চাকৰি কৰা দৰা উভতাই পঠাইছো। আৰু তুমি হ'লেও মই নোৱাৰো। এচিডেটিক ছোৱালী এজনীক মই বিয়া পাতিব নোৱাৰো। তাতকৈ মই দেউতাই ঠিক কৰি দিয়া ছোৱালীজনীকে বিয়া পাতিম। হেল্ল' দেউতা, তুমি চোৱা ছোৱালীজনীকে মই বিয়া পাতিম। অহা পৰহিলৈ। বাহ মৃগাংক, বাহ, তুমি মোৰ প্ৰেমৰ উচিত মূল্য দিলা। মোক কিয় প্ৰতাৰণা কৰিলা মৃগাংক? মোক কিয় ঠগালা? মোক আজি তুমি ক'বই লাগিব, কেনেকৈ ছোৱালী এজনীৰ মনটোক লৈ খেলিব পাৰিলা? আবেগখিনিক লৈ জোকাব পাৰিলা? মোৰ মৰম ভাল পোৱা প্ৰেমক কিয় প্ৰবঞ্চনা কৰিলা? মইতো জাবৰ জোথৰ নাছিলো, তেনেহলে কিয় তুমি মোক জাবৰ জোথৰৰ দৰে ডাষ্টবিনত পেলাই দিলা? তাতকৈ মোক মাৰি নেপেলালা কিয়? বা তই আৰু কান্দিব নালাগে বা। আপোনাৰ কিন্তু বৰ বেয়াকৈ পাপ লাগিব, নৰকতো স্থান নাপাব আপুনি। আপুনি মোৰ বাৰ চৰিত্ৰক লৈ যি ক'লে, বাই ক'বলৈ মানা কৰিলেও মই ৰৈ থাকিব নোৱাৰো আৰু। শুনক তেনেহলে, সিদিনা আপোনাৰ দেউতা আমাৰ ঘৰলৈ আহিছিল। ঐ তৃষ্ণা, তই মৃগাংকৰ পৰা দূৰত থাকিবি, নহলে কিন্তু কথা বেয়া হব। আৰে তোৰ মোৰ ল'ৰাক ভাল পাবলৈ অকণো লাজ নালাগিল? নিজকে এবাৰ ভাবিছা? তহঁত হৈছ নিম্ন জাতিৰ মানুহ আৰু আমিবোৰ হৈছো উচ্চ জাতিৰ মানুহ। তহঁতৰ লগত আমাৰ ষ্টেণ্ডাৰ্ড নিমিলে নহয়। ভাবিছা চাগে তই মোৰ ল'ৰাক ফচাই সকলো সম্পত্তিৰ অধিকাৰী হবি আৰু সেই সম্পত্তিৰ ধনী আৰু ডাঙৰ মানুহ কৰিবি। ইমান নিলেজ নে তই? হ'ব খুৰাদেউ, বন্ধ কৰক। ডাঙৰ বুলি সকলো কথা সহ্য কৰি নাথাকিম। আপোনালোক হৈছে উচ্চ জাতৰ ধনী মানুহ আৰু আমিবোৰ হৈছো নিম্ন জাতৰ দুখীয়া মানুহ। কিন্তু আপোনালোক আৰু আমাৰ মাজত তেজৰ জানো কিবা পাৰ্থক্য আছে? আপোনালোকৰ তেজো ৰঙা, আমাৰ তেজো ৰঙা। আৰু এই উচ্চ নিম্ন জাত পাতক লৈ ভেদাভেদ নকৰিব খুৰাদেউ। আৰু এটা কথা, আমি আপোনালোকৰ দৰে দুশ্চক্ৰান্ত কৰি বেলেগৰ ধন লুটি পুটি খাব পৰা নাই কাৰণে আমি দুখীয়া। আৰু উচ্চ নিম্ন জাত পাতৰ খেলখন আমাৰ দৰে দুখীয়াৰ মগজুত নহয়। সেইখন খেল আপোনালোকৰ দৰে অহংকাৰী স্বাৰ্থপৰ মানুহৰ মগজুতহে থাকে। সেইকাৰণে বহুতেই কয় স্বাৰ্থপৰ মানুহৰ লগত কেতিয়াও সম্পৰ্ক কৰিব নালাগে, কাৰণ তেওঁলোকে সম্পৰ্কৰ মূল্য একেবাৰে বুজি নাপায়। তেওঁলোকে কেৱল নিজৰ স্বাৰ্থৰ কথাই ভাবে। হ'ব, তোৰ নীতি শিক্ষা মোক নালাগে। মই মোৰ ল'ৰাৰ বাবে কেৱল স্বাৰ্থপৰ নহয়, যিকোনো পৰ্যায়লৈ যাব পাৰো। সেইকাৰণে কৈছো মোৰ ল'ৰাৰ পৰা দূৰত থাকিবি। পাৰিব আপুনি আপোনাৰ ল'ৰাৰ পৰা মোক দূৰ কৰিবলৈ? আৰু আপুনি কি ভাবিছে এইবোৰ কথা কি মই মৃগাংকক নকম? চুপ, মনে মনে থাকিবি।
মোৰ ল'ৰাই এইবোৰ কথা গম পাব লাগিলে তোক এইবোৰ কথা গম পালে আপোনাৰ ঘৃণা নহয় থুৱাব এই তৃষ্ণা মাৰিব মোক মাৰক চৰিয়াওক তথাপি আপুনি মোৰ মুখ বন্ধ কৰিব নোৱাৰে তোৰ মুখখনহে বন্ধ কৰিব নোৱাৰো কিন্তু তোৰ এই ধুনীয়া মুখখন মই ধুনীয়া কৰিব পাৰিম সপোন দেখিলা তেতিয়া মই চন্দ্ৰৰ হাত নলগাওঁ কি হৈছে বা মই নোহোৱাৰ সুযোগ লৈ দেউতাই এনেকুৱা এটা নিষ্কাম কৰিব বুলি মই সপোনতো ভবা নাছিলো দেউতাক মই কেতিয়াও ক্ষমা নকৰো মোক তোমাৰ দেউতাই এচিড মৰা কথাটো মই তোমাক এইকাৰণে ক'ব বিচৰা নাছিলো কাৰণ তুমি মোক আজি লগ পাইছা কিন্তু দেউতাই তোমাক জন্ম দিছে মোৰ বাবে তোমাৰ লগত দেউতাৰ সম্পৰ্ক বিচ্ছেদ হোৱা মই কেতিয়াও বিচৰা নাছিলো তোমাৰ লগত ইমানখিনি কৰাৰ পিছত তুমি নিজৰ কথা নাভাবি আনৰ কথা ভাবিছা মোক ক্ষমা কৰি দিবা তৃষ্ণা কিন্তু তোমাৰ এতিয়া কি হব সেই ছোৱালীজনীয়ে চাগে আশা কৰি আছে মই যে দেউতাক কথা দি পেলালো এইফালে তুমি দুখন নাৱত দুভৰি দি মই কেনেকৈ আগুৱাম মোক ক্ষমা কৰি দিয়া তৃষ্ণা মোক ক্ষমা কৰি দিয়া মই এতিয়া তোমাক ক্ষমা কৰিব নোৱাৰো তোমাৰ কথাৰ পৰা মই এইটোৱে বুজিছো যে তুমি মোৰ জ্বলি যোৱা মুখখন দেখি যেনেকৈ ঘৃণা কৰিছিলা আচলতে তুমি মোৰ ৰূপটোকে ভাল পাইছিলা মোৰ মনটোক নহয় আৰু ভৱিষ্যতেও মোৰ কিবা এটা হলে যেন তুমি মোক আধা বাটতে এৰি থৈ নাযাবা তাৰ ওপৰতো মোৰ সন্দেহ আছে আৰু এনেকুৱা জীৱন সংগী মোক নালাগে তুমি মোক পাহৰি যোৱা যুগ্ম জীৱনৰ আগতীয়াকৈ বহুত শুভকামনা জনাইছো তুমি কিন্তু এটা বহুত ডাঙৰ প্ৰতাৰক হয় আই হেট ইউ গুড বাই ফৰএভাৰ তৃষ্ণা ৰচোন বা বিয়া কিন্তু দেউতা ইমান কম সময়ৰ ভিতৰত মোক মনোৰঞ্জনে ফোন কৰি কৈছে মাজনী কিবা এটা অসুবিধাৰ কাৰণে সিহঁতে বিয়াখন অলপ সোনকালে পাতিবলগীয়া হ'ল তাতে সি মোৰ সৰুকালৰে বন্ধু যেতিয়া কিন্তু দেউতা ইমান কম সময়ৰ ভিতৰত মই এতিয়া হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাই দিছো মোৰ বিয়াৰ বয়স হোৱা নাই মাৰৰ বেমাৰটোৰ কথাটো তই জানই তাতে আকৌ মোৰ গাটো এশয়কৰি বেমাৰে আৱৰি আছে একো নহয় দিয় মাজনী সিহঁত বৰ ধনী মানুহ তই বহুত সুখত থাকিব পাৰি আৰু মনোৰঞ্জনে মোক কৈছে মাজনী বিয়াৰ পিছত হেনো তহঁতিও মৃগাংকৰ কামৰ বাবে ভাড়া ঘৰতেই থাকিবি ভাড়া ঘৰত তহঁত দুজনহে মানুহ তই কষ্ট নাপদে মাজনী তোৰ ভালে হ'ব দিয় মাজনী শহুৰ শাহুৰৰ যোগাৰ ঘৰুৱা কাম তই একোৱেই কৰিব নালাগে তোক মোৰে শপত মাজনী তই বিয়াখন কেঞ্চেল নকৰিবি বা তই পাগল হৈছ নেকি প্ৰেম কাৰোবাৰ জীয়াই থকাৰ প্ৰেৰণা হ'ব পাৰে কিন্তু জীৱনটো হ'ব নোৱাৰে বা সি চাগে এতিয়ালৈকে তাইক মালা পিন্ধালেই
আজিও মদ খাই আহিছা অলপ নিজৰ কথা ভাবিবা মোৰ দেউতাই মোৰ কথা নাভাবে বৰবাদ কৰি দিলে মোৰ জীৱন বৰবাদ তোমাৰ দেউতাই অকল তোমাৰ নহয় মোৰ জীৱনটো ধ্বংস কৰি পেলালে ভাড়া ঘৰৰ প্ৰতিটো দিন কেনেদৰে পাৰ কৰিছো সেয়া মই জানো এইখিনি খাই লোৱাচোন নোখোৱা কিয় এনেকুৱা হলে তুমি দুৰ্বল হৈ পৰিবা না এবছৰে তুমি ভালদৰে খাইছা না শুইছা না কাম কৰিছা য'ত ত'ত তাইৰ কথাকে ভাবি থাকা তুমি কিয় এনেকুৱা হাল কৰিবলৈ লৈছা তুমি এনেদৰে বেয়া বস্তুবোৰ খাই নাথাকিবা তোমাৰ নিশেষ হোৱা মই চাই থাকিব নোৱাৰো তুমি ভাল মানুহ হোৱা মই আছো তোমাৰ লগত এই তই মোৰ জীৱনত কিয় আহিছ চব চেছ কৰি দিলি একদম চব চেছ কৰি দিলি হেল্ল' মই আপোনাক কাইলৈ 11টা বজাত লগ কৰিবলৈ বিচাৰো হ'ব দিয়ক কৃষ্ণা দুয়োৱে ভালদৰে থাকিবা মই আপোনালোকৰ কথা সকলো জানো এতিয়া আৰু মৃগাংকই আপোনাৰ ৰূপটোক ভাল নাপায় মনটোকহে ভাল পায় এই এটা বছৰে সি আপোনাৰ কথাকে ভাবি থাকিলে মাৰ লাষ্ট ষ্টেজত কেঞ্চাৰ বেমাৰ হৈছিল দেউতাৰ বিভিন্ন বেমাৰবোৰতো আছে যদি এইবোৰ চিন্তা কৰি তেওঁৰ ষ্ট্ৰক হৈ যায় এনেবোৰ কথাতে মই বিয়াত বহিছিলো যদিও পিছলৈ মই তেওঁক ভাল পাবলৈ বিচাৰিছিলো দুয়োৱে সুখী হওক অজানিতে বাৰে বাৰে অচিন সুৰে বিষাদৰে আবিৰ্ষাৰে আবেগৰে দলিছাতে মনৰ বকুল মৰহে জীৱনে আজি ক'ব খোজে কি নুবুজা প্ৰেমৰ সাঁথৰেতি প্ৰণয়ে আহি খেলে হেতালি দুমুজালি মন মোৰ বাউলি লিখি থোৱাহে হাসি পাততে জীৱনৰ আবেগ অনুভূতিতে প্ৰথম প্ৰেমৰে হাঁহিতিতে নিগৰি নিগৰি আজি হৰে হেমেকা দুচকু হেমেকা দুচকু